জীৱনত সফলতা অৰ্জন কৰিবলৈ শিক্ষাগুৰুৰ অৱদান বহুত গুৰুত্বপূৰ্ণ আছে। শিক্ষাগুৰুৱে দিয়া জ্ঞান আৰু পৰামৰ্শৰ দ্বাৰাই আমি জীৱনত সফলতাৰ দিশে আগুৱাই যাব পাৰোঁ। প্ৰাচীন কালৰ পৰাই আমাৰ জীৱনত শিক্ষাগুৰুৰ স্থান বহুত মহত্বপূৰ্ণ আছে। দেশ এখনৰ ভৱিষ্যত ছাত্ৰসকল হয় বুলি সকলোৱে কয়, কিন্তু ছাত্ৰ জীৱনত যদি এজন ভাল শিক্ষক নাথাকে তেনেহলে দেশত ভৱিষ্যতে সুনাগৰিক গঢ়াটো অসম্ভৱ। শিক্ষক দিৱস দিনা দেশৰ সকলোৱে উৎসাহ হৈ পালন কৰে আৰু এই দিনা শিক্ষকসকলক সন্মান দিয়া হয়। কিন্তু কিয় 5 ছেপ্টেম্বৰতে টিচাৰ্ছ ডে হিচাপে পালন কৰা হয়? আচলতে শিক্ষাগুৰু কোন হয়? শিক্ষাগুৰু জ্ঞান আৰু বুদ্ধিৰ সঁচা প্ৰতিৰূপ হয়, য'ত ছাত্ৰসকলক জাগ্ৰতা আৰু শিক্ষাৰ দ্বাৰাই জীৱন জীয়াই থকাৰ ভাল ৰাস্তা দেখুৱায়। গতিকে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য হৈছে যে বছৰৰ এবাৰ হলেও নিজৰ শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে। গতিকে এই কাৰণে কৈ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱাই মহেশ্বৰম গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। এতিয়া আমি জানিম 5 ছেপ্টেম্বৰতে কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয়। 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল। তেওঁৰ জন্মদিনতে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ৰাধাকৃষ্ণন এজন দাৰ্শনিক আৰু মহান শিক্ষক আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম আৰু দ্বিতীয় ৰাষ্ট্ৰপতিও আছিল। শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ বহুত মহত্বপূৰ্ণ ভূমিকা আছে। তেওঁ দেশখনক স্কুল হয় বুলি কৈছিল। যেতিয়া যৰ পৰা জ্ঞান পোৱা যায় তাৰ পৰা আহৰণ কৰি ল'ব লাগে বুলি কয়। যেতিয়া তেওঁ ছাত্ৰসকলক পঢ়াই আছিলে তেতিয়া পাঠ্যক্ৰমৰ বাহিৰে বেছিভাগ বাহিৰা কথাহে শিকাইছিল। এগৰাকী শিক্ষক হিচাপে ৰাধাকৃষ্ণনে কৰ্মজীৱন আৰম্ভ কৰিছিল। গতিকে শিক্ষা আৰু শিক্ষকসকলক অশেষ শ্ৰদ্ধা জনাইছিল। সেয়ে তেওঁৰ জন্মদিনত শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ সকলো দেশবাসীক আহ্বান জনাইছিল আৰু তেতিয়াৰ পৰাই 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষক দিৱসত ছাত্ৰ আৰু শিক্ষাগুৰু দুজনকে প্ৰভাৱিত কৰে। এইদিনা ছাত্ৰসকলে নিজৰ শিক্ষাগুৰুসকলক সন্মান জনায় আৰু আশীৰ্বাদ লয়। এইদিনা স্কুল কলেজ বন্ধ থাকে আৰু সকলোৱে শিক্ষক দিৱস হিচাপে পালন কৰে। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'খন যদি ভাল লাগিলে তেনেহলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ নতুন আপডেট ভিডিঅ' আপুনি আগতীয়াকৈ পাই থাকিব। ধন্যবাদ।